হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা অদিতি ধাৰাবাহিকখনত স্বাতী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয়, তেওঁৰ ঘৰ ক'ত, তেওঁ কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছে, তেওঁ শিক্ষাগত অৰ্হতা কিমান, এই সকলোবোৰ জনাম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা অদিতি ধাৰাবাহিকখনত স্বাতী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে আশাৰিয়া ফুকন। আশাৰিয়া ফুকনৰ ঘৰ হৈছে গোলাঘাটত আৰু তেওঁৰ জন্ম হৈছিল 1997 চনৰ 20 ডিচেম্বৰ তাৰিখে। জনপ্ৰিয় অভিনেত্ৰী আশাৰিয়া ফুকনৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰে দেৰগাঁও ডন বস্ক হাইস্কুলৰ পৰা আৰু তাৰ পাছতে তেওঁ কলেজীয়া শিক্ষা লাভ কৰে দেৰগাঁও জুনিয়ৰ কলেজৰ পৰা আৰু শেষত তেওঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে দেওগাঁৱৰ পৰা। জনপ্ৰিয় অভিনেত্ৰী আশাৰিয়া ফুকনৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দেউতাক আছে। তেওঁৰ মাকৰ নাম হৈছে বৰ্ণালী বৰা ফুকন আৰু দেউতাকৰ নাম হৈছে পবিত্ৰ ফুকন। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে জানিব দিয়া মতে তেওঁ অভিনয় কৰাৰ আগতে ভ্ৰাম্যমাণ জগতত প্ৰৱেশ কৰে। তেওঁ অভিনয় কৰা প্ৰথমখন ধাৰাবাহিকৰ নাম হৈছে দুবৰি। দুবৰি ধাৰাবাহিকখনত আশাৰিয়া ফুকনে দুবৰি চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা অদিতি ধাৰাবাহিকখনত স্বাতী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা অদিতি ধাৰাবাহিকখনত স্বাতী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোক কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা। নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা। মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে। মনৰে পদূলি উদুলি মুদুলি মন ভৰে বোলাহতে।